নমস্কাৰ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপুনি যদি এজন PM কিষাণৰ হিতাধিকাৰী হয় তেনেহ'লে খুবেই ডাঙৰ এটা আপডেট ওলাই আহিছে আপোনাৰ কাৰণে। ভিডিঅ'টো আগলৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, অসম টেক চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেখিব পাইছে पात्र किसानों के लिए PM किसान की ऑफिशियल वेबसाइट पर e-KYC शुरू कर दी गई है। अगर आप अकाउंट में 11वीं किस्त का पैसा देखना चाहते हैं तो समय रहते ही e-KYC कर लो। अगर आप ऐसा नहीं कर पाते हैं तो 11वीं किस्त नहीं आएगी। जान ले कि e-KYC करने की आखिरी तारीख 31 मार्च है। অৰ্থাৎ ইয়াত কৈছে যে যদি আপুনি যদি e-KYC যদি এতিয়ালৈকে যদি কৰা নাই e-KYC আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ পেলাই কৰিব পাৰিব আৰু যদি আপোনালোকে 11 নম্বৰ কিস্তিৰ টকা যদি পাব বিচাৰিছে তেনেহ'লে e-KYCটো আপোনালোকে কৰিব লাগিব। সময় মাত্ৰ 31 মাৰ্চ হয়, তাৰ আগতে আপোনালোকে কৰি ল'ব। তলত সবিশেষকৈ দিয়া আছে। नए साल के साथ देश भर के करोड़ों किसानों के खाते में PM किसान सम्मान निधि की 10वीं किस्त आ गई थी। वादे के अनुसार पात्र किसानों के उनके हिस्से के 2000 रुपये दे दिए गए और पहले की किस्तें जो बची थी उनका हिसाब भी पूरा कर दिया गया। अब किसान ये जानना चाहते हैं कि इच्छुक है कि 11वीं किस्त कब जारी होगी। उसे लेकर सरकार की ओर से और एक बड़ा अपडेट। ইয়াত কৈছে যে নতুন বছৰত আপোনালোকৰ 10 নম্বৰ কিস্তি যি পাবলগীয়া আছিল আপোনালোকৰ একাউণ্টত 10 নম্বৰ কিস্তিৰ টকা দি দিয়া হৈছে আৰু এটা কৃষকসকলৰ মনত এটা কথা আহি আছে 11 নম্বৰ কিস্তিৰ টকা কেতিয়া আহিব তাৰ কাৰণে চৰকাৰ ফালৰ পৰা নতুন এটা আপডেট দিয়া হৈছে। কি আপডেট দিয়া হৈছে আহক আলোচনা কৰোঁ। e-KYC बेहद जरूरी। बता दें कि PM किसान सम्मान योजना के लिए किसान रजिस्टर है उनके लिए सरकार e-KYC जरूरी कर दी गई है। जब तक किसान का खाता e-KYC नहीं होता तब तक एकाउंट में 11वीं किस्त नहीं आएगी। অৰ্থাৎ ইয়াত কৈছে যে যেতিয়ালৈকে আপোনালোকে e-KYC নকৰিব তেতিয়ালৈকে আপোনালোকৰ 11 নম্বৰ কিস্তিৰ টকা নাহিব। 11 নম্বৰ কিস্তিৰ টকা কেতিয়া আহিব তলত দিয়া আছে। मार्च के बाद आएगी 11वीं किस्त। e-KYC की आखिरी तारीख 31 मार्च होने का मतलब वो है कि किसानों के खाते में अप्रैल या उसके बाद ही 11वीं किस्त आएगी। वैसे भी किस्त का निर्धारित समय 1 अप्रैल से 31 जुलाई है। অৰ্থাৎ ইয়াত কৈছে যে যদি 31 মাৰ্চ যদি লাষ্ট তাৰিখ হয় e-KYC কৰা তেনেহ'লে 11 নম্বৰ কিস্তিৰ টকা 1 এপ্ৰিলৰ পৰা 31 জুলাইৰ ভিতৰত আহিব। আপোনালোকে যদি এতিয়ালৈকে যদি e-KYC কৰা নাই লিংক ডেসক্ৰিপচনত আছে, লিংকত ক্লিক কৰাৰ লগে আপোনালোকৰ অফিচিয়েল ৱেবছাইটত ৰিডাইৰেক্ট কৰি দিব আৰু যদি e-KYCটো কেনেকৈ কৰিব তাৰ ওপৰত যদি আপোনালোকে ভিডিঅ' চোৱা নাই ভিডিঅ'ৰ লিংকটো আপোনালোকৰ ডেসক্ৰিপচনত দিয়া আছে, লিংকত ক্লিক কৰি পেলাই ভিডিঅ'টো চাই ল'ব কেনেকৈ e-KYC আপোনালোকে কৰিব পাৰিব। আৰু যদি অসম টেক চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ কাৰণে।